हेलो फ्रेंड्स मैं चौधरी आपनालोकर मरমৰ চেনেলটো স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে আমাৰ সমাজত এখন খবৰ প্ৰচলিত হৈ আছে যে যিসকলৰ নাম 31 আগষ্টত ৰিজেক্ট দেখাইছিল তো সেই ব্যক্তিসকলৰ বৰ্তমান একসেপ্ট দেখাই আছে। তো এই কথাটো কিমান দূৰ সত্য তো মোৰ নিজৰ এয়াৰএনটো সাৰ্চ কৰি আপোনাক দেখাই দি আছো। তো বলক মোৰ মোবাইলৰ স্ক্ৰিন ৰেকৰ্ডাৰত আপুনি নিশ্চয় নিউজটো পাইছে। তো মোৰ নিজৰ এটা এয়াৰএন এণ্টাৰ কৰি চাওঁ। ইয়াত নিশ্চয় চাবলৈ পাইছে এণ্টাৰ ইউৰ এয়াৰএন। তো মোৰ নিজৰ এয়াৰএনটো এণ্টাৰ কৰি চাওঁ। তাৰপিছত নিয়াৰেষ্ট আপুনি কেপচা চাবলৈ পাব। ইয়াত যেনেকুৱা আছে ঠিক তেনেকৈ আপুনি বহাই দিব কেপচাটো। আৰু চাৰ্জত ক্লিক কৰি দিব। যেতিয়া চাৰ্জত ক্লিক কৰি দিব আপুনি ইয়াত ষ্টেটাসটো চাবলৈ পাব। ইয়াত আগতো ৰিজেক্ট দেখাইছিলে তো এতিয়াও বৰ্তমানো ৰিজেক্ট দেখাই আছে। তো কোনো পৰিৱৰ্তন হোৱা নাই। তো আপুনি 7 তাৰিখে যিখন লিষ্ট দিব সেই লিষ্টটোত আপুনি 2018ত আৰু প্লাছ 31 আগষ্টত যিসকলৰ নাম প্ৰকাশ পাইছে সেই এয়াৰএনটোৰ এগেইনষ্টত তো সেই গোটেইকেইটা আপোনাৰ এড হৈ একেলগে কমপ্লিট লিষ্ট আপুনি 7 তাৰিখে চাবলৈ পাব। তো এই আছিলে আৰু আপুনি যিখিনি যে ৰিজেক্ট কেছসমূহ একসেপ্ট এটা নিউজ পাইছিলে তো সেই নিউজটো মই জনামতে সম্পূৰ্ণ ফেক। আশা কৰিছো ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি জনাই দিব। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা আপুনি এই চেনেলৰ নতুন আহিছে তেনেহ'লে চেনেলৰ কাষতে ওলাই ৰঙা সাবস্ক্ৰাইব বাটনটো আপুনি টাচ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব যাতে মই আপোনালোকৰ এনেকুৱা যেতিয়া হেল্পফুল ভিডিঅ' আপলোড দিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব। বন্ধুসকল সাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নাই, জাষ্ট অলপ টাইমে লষ্ট হয়। আপোনালোকৰ সেই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। See you again.